ইনষ্টাগ্ৰামত লগ পাইছে ছোৱালীজনী। আপোনাৰ ছোৱালীজনী কাক কি ধৰণে লগ পাল, কি পাইছে? ইনষ্টাগ্ৰামত লগ পাইছে, লগ পাই আহিনে তাৰপিছত হিন্দু পৰিচয় দি আমাৰ বাৰীত আহিছে। আহি আহিনে চাকৰি কথা কি কৰি আহিনে আমাৰ ঘৰত মানে আহিছে। আহি আহিনে তাৰপাছত গাঁৱৰ মানুহে কৈছে যে বোলে ডকুমেণ্ট আছে নে নাই। তাৰপিছত আৰু মই আৰু ডকুমেণ্ট মই লৈ আহিম বুলি কৈছে। লৈ আহিম কৰাৰ কথা কয় ন, এক সপ্তাহমান পাছত যাম ঘৰত এনেকৈ কৈছে। কোৱাৰ গতিকে মই আৰু কওঁ দে এক সপ্তাহ পাছত যাই দে, হ'ব দে আনিব এক সপ্তাহ পাছত হৈ যাম। তাৰপিছত গাঁৱৰ মানুহে আৰু এতিয়া থানাত কিবা দিয়াৰ কাৰণেকে মানে পুলিচ আমাৰ বাৰীত গৈছে। পুলিচ গৈ তাৰপাছত আৰু পুলিচটো ধৰি লৈ আহিছে। আহাতে আৰু আমিও আহিছোঁ ইয়াতে। আহি আনে তাৰপিছত এতিয়াহে আচল কথাখিনি কৈছে আৰু কি বোলে মই মুছলিম ল'ৰা হওঁ বুলি কৈছে। আচলতে কিমান দিন আগৰ ঘটনাটো? দুই মাহ হৈছে। তাৰপিছত আপোনাৰ ঘৰত কেতিয়াৰ পৰা অহা হ'ল? এই 2 মাহতে পৰাই আহি আছে, 3 মাহত পিছত গাঁৱৰ মানুহে আটক কৰি কমপ্লেইন কৰিছে, গতাই দিছে। তাৰপিছত কি হ'ল? তাৰপিছত এতিয়া অহাৰ পাছত আৰু সেই দাস পালতে মুছলিম ল'ৰাটো প্ৰথমে কি নাম পৰিচয় দিছে? ৰিজু চৰকাৰ। ক'ত ঘৰ বুলি কৈছে? হৰিপুৰ কিবা কি নাম ৰে? মধু শোলমাৰী। আপোনাৰ ঘৰত নিশাও পঠাইছিল ল'ৰাটোৱে? হা, নিশা ৰাতি আছিল। আপুনি মানে কি হিচাপে তেওঁক থাকিবলৈ দিছিল? থাকিব মানে কি মই এনে ভাবিছো বোলে বেটা বুলি ভাবি আহিনে মানে থাকিবলৈ দিছো। তাৰপিছত আগত চিনাকি নাই। আগত মানে ইনষ্টাগ্ৰামত বেটীটো লগ পাইছে আৰু মেলা চাব গৈছে। মোৰ গৰু বেটীটাও গৈছে আৰু ছোট ছোৱালীজন 2জন গৈছে। কি চাকৰি কৰা বুলি কৈছে? কিবা MPS বুলি কৈছে। MPS কিবা মই অকমান নাজানো। কথা কৈছিল চাকৰি কি কৰা কথা কৈছিল বাইদেউ? হা, কি চাকৰি বুলি কৈছিল? কি MPS বাকি হয় না নহয় ময়ো মানে অকমান গম নাপাওঁ। মানে ডিফেন্সৰ আৰু একজন লগত মানে পুলিচ মানুহ লৈ আহিছে। আৰু এজন আছিল? আৰু এজন আছিল। কেতিয়া আহিছিল এইজন? একেদিনে 2জনে আহিছে। এই ল'ৰাটো আৰু তাৰ নাম কি কৈছিল? নাম বা কি আছিল পাহৰি গৈছে। বাইদেউ, এতিয়া যেতিয়া আপোনালোকৰ ঘৰৰ পৰা ল'ৰাটোক লৈ আহিলে, ৰাইজে গতাই দিলে বা পুলিচে লৈ আহিলে, তাৰপিছত চালকচা আৰক্ষী আপোনালোকৰ ঘৰত তদন্ত কৰিব গৈছিল নেকি? এই যে লৈ আহিছে আৰু যোৱা নাই থানাৰ পৰা যোৱা নাই? ফোন কৰিও মাতা নাই? ফোন কৰি মানে কি লগতে ল'ৰাজন অনাৰ পাছত আমি মানে 2জনে আহিছো, আমি স্বামী স্ত্ৰী আহিছো। পিছত যেতিয়া আপোনাৰ পিছৰ দিনা আমাক ডাকাই নাই, আমি নিজে আহিছো। মানে মোৰ পৰাই 2 লাখ টকা চোৱাটো লৈছে। ওর কাৰণে মানে মই ইয়াতে কিবা লিখিবা আহিছো। গাড়ী কিনাৰ কথা কৈ মোৰ পৰা 2 লাখ টকা লৈছে। ইনকুৱাৰী কৰিব যোৱা নাই। আপোনালোকৰ ঘৰত যোৱাই নাই পুলিচে? যোৱা নাই, ওইদিনা লৈ আহিছে আৰু যোৱা নাই। আপুনি আজি এজাহাৰ দাখিল কৰিলে? এজাহাৰ দাখিল কৰিলো। টকা আৰু আপোনাক প্ৰবঞ্চনা কৰা বুলি? টকা নেওয়া বুলি। আৰু কি বুলি কৈছে? আৰু কি টকাটো কিমান দিন আগত ল'লে? এই 2 মাহতে, আজি 1 মাহ মান হ'ল কথা টকাটো লোৱা। আর রাইজে মোরতো একলারে নহয় না, 10জন আছে, 10জন গ্রুপের পরে লইছো। 1 মাস হয় নাই, মানে এলো মানে কিস্তি দিয়ে নাই। আজি আপনি কি বলি এজাহার দিলে? আজি অপর্যন্ত শাস্তি দিব লাগে, রাইজে যেটাই শাস্তি দেয় ওটাই দিব লাগে। আসলে আপোনালোকৰ ছোৱালীৰ লগত কিবা আছিল নেকি? এনে মানে ফোনত কথা পাতিছে, সম্পৰ্ক এটা গঢ়ি উঠিছিল আৰু এটা ইমান মিছা কথা কব মই ভবা নাছিলো আর কি। প্ৰেমৰ সম্পৰ্ক হৈছিল নেকি? কিবা প্ৰেমৰ সম্পৰ্ক হৈছিল, অল্প হৈছে কথাখানি ইয়াতে। আমি ৰাষ্ট্ৰীয় বজৰং দলৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ ফালৰ পৰা আহিছোঁ। আমি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ পৰাও আহিছে আৰু মহিলা পৰিষদো আহিছে, ইয়াত উপস্থিত হ'লোঁ। যেতিয়া আমি খবৰ পালোঁ যে ইয়াতে মহিষবাতান বুলি এখন গাঁও, তাতে এজন হিন্দু ছোৱালী, মানে মাইনৰ ছোৱালী হয়, এইটো মানে এটা মুছলিম জেহাদীয়ে যেনেকা মানে প্ৰেমৰ জালত পেলাইছিলে, যিখিনি ঘটনা আমি অহাৰ পিছত জানিব পাৰিলোঁ যে এইখিনি আচলতে লাভ জেহাদী বুলি কয়। আৰু আমি গম পোৱা মতে সিহঁতৰ লগত মানে কিবা সম্পৰ্ক বনাইছিলে, ল'ৰাৰ নিচিনা সম্পৰ্ক এনেকা কৰিছে। আৰু ছোৱালীজনে আৰু মাকেজনে কোৱা মতে যে
আমাক আগত এনেকা হিন্দু সম্পৰ্ক মানে নাম জনাইছিলে ৰিজু চৰকাৰ বুলি, আৰু তাৰ পিছত 2 মাহ পিছত ৰাইজৰ মানুহে গম পালে যে ইয়াতে কিবা এটা গণ্ডগোল হৈ আছে, যে এইটো ল'ৰাটো মুছলিম মানুহ হ'ব চাগে, এইটোৰ কাৰণে এইটো ভিত্তিত কমপ্লেইন মাৰিছিলে। মাৰাৰ পিছত আমাৰ আৰক্ষী বিষয়ে কি কৰিলে তদন্ত আমি নাজানো, গম পোৱা নাই। মনে হয় ইয়াতে ইনকুৱাৰীও কৰা নাই। আমি জানা মতে ইয়াতৰ ঘৰত যেনেকা CC কেমেৰা লাগিছে 12-14টা মান, এনেকাতো আজি দেখা পালো মই শালকচা পুলিচ ষ্টেচনত আউটপোষ্টত এটাও CC কেমেৰা লগা নাই, যেনেকা ইহঁতে লগাইছে। তেনেহ'লে আমি ভাবিছো ইয়াতে মানে ক্ৰিমিনেল এটা মাইণ্ড ছেটৰ ল'ৰা, যে ৰিজু চৰকাৰ বুলি হিন্দু নাম পৰিচয় দিখিনি তেওঁ ওলালে, যাইখিনি যে এটা কি নাম আছিলে তেওঁৰ মইনুল শেখ বুলি ওলালে। তো এইখিনি আমি ধিক্কাৰ জনাইছো যে আৰক্ষী বিষয়ক, যে এইখিনি কাম আপোনাৰ ইনকুৱাৰী কৰিব লাগিছিলে, ইয়াতে অলপ পলম হৈ গৈছিলে। মানে এইটো আমি দেখা পালো যে আজি এইটো কাৰণত আহা যে আমাৰ লাভ জেহাদী আৰু কি কয় বুৱাৰী জেহাদী হৈয়ে আছে, আমি পাইয়ে আছো, আৰু এইটো অতি সোনকালে বন্ধ কৰিব লাগে। অসম চৰকাৰক এইখিনি আমাৰ দাবী ৰাষ্ট্ৰীয় বজৰং দলৰ ফালৰ পৰা, যে আমাৰ অতি শীঘ্ৰে যেনেকৈ UCC আইন আনিছে এনেকা বলবৎ কৰিব লাগে। আমাৰ লাভ জেহাদীৰ আইনখন অতি সোনকালে আনিব লাগে। এইখিনি কৈ মোৰ লাভ জেহাদী বন্ধ কৰক, লাভ জেহাদী বন্ধ কৰক, লাভ জেহাদী বন্ধ কৰক, দেখা পোৱা গৈছে কিন্তু যেতিয়া ল'ৰাটোক কিন্তু ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰিছে। এতিয়া আমি আহিলো ছাৰৰ ওচৰত দৃষ্টিগোচৰ কৰিলো যে কি কি লাগিছিলে, এইটো ভিত্তিত কোনটো ভিত্তিত লৈ গৈছে, গাঁৱৰ মানুহৰ ভিত্তিত কমপ্লেইনৰ ভিত্তিত লৈ গৈছিলে। কিন্তু এনেকা নহয়, তাত জানিব লাগিছিলে, ইনকুৱাৰী কৰিব লাগিছিলে শালকচা আৰক্ষীৰ, কিন্তু এইটো কৰা নাই। আমি জানা মতে দেখা পালো যে ক'লে যে এইখিনি হোৱা নাই, কাৰণ কমপ্লেইন আহিছে, মাকৰ কমপ্লেইন অহা নাই। তেতিয়া আমি গ'লো, যাইখিনি তাৰ ঘৰত আমি তাৰ মাকৰ লগত কথা পাতিলো। কথা পতাৰ পিছত আমি গম পালো যে ইহঁতৰ মাক ফুচলাইখিনি, মাৰ বেটাৰ সম্পৰ্ক দিখিনি, মানে হিন্দু নাম লৈখিনি এনেকা জেহাদ কৰিছে। কৰাৰ পিছতে সিহঁতৰ মা ক'লে যে মই জানা পালো কেতিয়া, যেতিয়া সিহঁতে ৰাইজৰ কমপ্লেইনত আনিছিলে ল'ৰাজনক, তেতিয়া যেতিয়া কত চাপৰ লৈ ল'ৰাটোক প্ৰেৰণ কৰাতে তেওঁ ল'ৰাজনে কৈছিলে তাৰ মাকক যে মই হিন্দু ল'ৰা নহয়, মই মুছলিম ল'ৰা। এইখিনি জানা পালো। আৰু জানাৰ পিছত যে এতিয়া শালকচা আৰক্ষীয়ে ছোৱালীজনীৰ ঘৰত তদন্ত কৰিব গৈছিল নেকি? এতিয়া তদন্ত কৰিব যোৱা নাই। এইখিনি আমাৰ মানে ছাৰক আমি জনালো ভালকে যে ইয়াতে আমি আন্দোলন কৰিব অহা নাই, আৰু যদি ইয়াতে যদি কিবা পলম কৰে আমি থানাক হিৰো কৰিবৰ কাৰণে একদম সাজু আছো। এইটো ৰাষ্ট্ৰীয় বজৰং দলৰ পৰা। জয় জয় শ্ৰীৰাম, জয় জয় শ্ৰীৰাম।